হেল্ল'। হয়। দাদা মই মংগলদৈৰ পৰা কৈছিলো। কোৱাচোন। মানে হেৰি আপোনাক মানে আপোনাৰ খবৰটো ভালে? কি ক'লা? আপোনাৰ খবৰ ভালনে? ভাল। আপোনাৰ মই বিগ ফ্ৰেণ্ড হয় দেই। কোৱা। আপোনাৰ এনে মা-দেউতা ভালে আছে? আছে চব ঠিক আছে। কোৱাচোন কি কথা ফোন কৰিলা? হয়। মানে মই এটা কাৰণে ফোন কৰিছিলো আপোনাক। মানে আমাৰ দেউতাই এখন মানে ডিলাৰ খুলিছে। অকে। তাৰ কাৰণে আপোনাক মানে তাতে নিমন্ত্ৰণ দিব আৰু। মানে দেউতাহঁতে ক'লে মাকৰ কাপোৰ-চাপোৰ কিনি থৈছে আপোনাৰ কাৰণে। অকে। বাইদেউ দুজনী আছে, বাইদেউ দুজনীও বহুত ভাল পায় আপোনাক। অকে। মানে তাৰ কাৰণে এতিয়া আপুনি উদ্বোধন কৰিব আহিব লাগে। কেতিয়াকে তোমালোকৰ? এতিয়া আজিতো হ'ল তোমাৰ 1 তাৰিখ। 6 তাৰিখ মানে হৈ যাব আৰু গুৱাহাটী আমিনগাঁও যে। 6 তাৰিখেতো 6, 7, 8 মই নাথাকিম। হয় নেকি? আমাৰ বা বহুত ভাল পায় আপোনাৰ কাৰণে বহুত যোগাযোগ নাই 6, 7, 8 নাথাকিম। তাৰ পিছত থাকিম। তুমি মোক সেই ডেটটো মিলাই ল'ব লাগিব খালি আৰু। হয়, মানে দেউতাই আকৌ সেইটো ডেটে কৰি দিলে। আকৌ মায়ে আকৌ লাৰু-চাৰু বনাই থৈ দিছিলে। নহয় 5 তাৰিখ হ'লেও পাৰিলোহেঁতেন। কিন্তু 6, 7, 8 মই নাথাকিম। আচ্ছা, কথাটোতো বেয়া হৈ যাব। টাইমটো মিলাব নোৱাৰিব নেকি একেবাৰে? 6 তাৰিখেতো কোনো পধ্যেই মিলাব নোৱাৰিম। কিবা আছে ন? মোৰ 6 তাৰিখে এটা প্ৰগ্ৰেম আছে। আচ্ছা কিন্তু তোমাৰ দেউতাক ফোন কৰিব দিবাচোন, মই কথা পাতি ল'ম। দেউতাৰ লগত কথা মানে এনেকুৱা হৈছে মানে দেউতাই এতিয়া গাড়ী ডিলাৰখন মানে খুলিলে নহয়। কি গাড়ী? মানে শ্বৰুম তোমাৰ 4-চকীয়া যে এলটো। অ'। মানে শ্বৰুমটো খুলি পেলাই কৈছে দাদাকে মাতিব লাগিব আৰু মানে মা মানে লাৰু-চাৰু বনাই থৈ দিছে। অ'। আৰু বাইদেউ দুজনীও মানে বহুত ভাল পায় আপোনাক। দিয়া ঠিক আছে ভাইটি, দেউতাক ফোন কৰিব দিবা।